নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে চৰণীয়া চাৰ্টেন এডুকেয়াৰ চেনেল। আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিবলৈ লৈছোঁ 2019 বৰ্ষত হৈ যোৱা অসম টেট পৰীক্ষাৰ সমাজ বিজ্ঞান প্ৰশ্ন কাকতখনৰ মুঠ 30টা প্ৰশ্নৰ উত্তৰ। গতিকে আহক আমি সেই প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰোঁ। প্ৰশ্ন নম্বৰ 1, বুৰঞ্জী বিবেক ৰত্ন কোনে ৰচনা কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক মণিৰাম দেৱান। প্ৰশ্ন নম্বৰ 2, তলৰ কোনছোৱা সময় ভাৰতবৰ্ষত প্ৰত্যাৱৰ্তনী মৌচুমী ঋতুৰ অন্তৰ্গত? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন গ অক্টোবৰৰ পৰা মধ্য ডিচেম্বৰলৈকে। এই প্ৰশ্নটো সম্পূৰ্ণৰূপে নৱম শ্ৰেণীৰ ভূগোল কিতাপখনৰ পৰা দিছে। গতিকে আপোনালোকে পাৰিলে নৱম আৰু দশম শ্ৰেণীৰ কিতাপবোৰ চাই ল'ব। নৱম শ্ৰেণীৰ ভূগোল কিতাপখনত উল্লেখ থকা মতে অসমত প্ৰধানকৈ 4টা জলবায়ুবীয় ঋতু বা কাল আছে আৰু সেইবোৰ হৈছে প্ৰাক মৌচুমী কাল, প্ৰত্যাৱৰ্তী মৌচুমী কাল আৰু শুষ্ক শীতকাল। প্ৰাক মৌচুমী কালৰ সময় হৈছে মাৰ্চ মাহৰ পৰা আৰম্ভ কৰি মে' মাহৰ শেষলৈকে। মৌচুমী কালৰ সময় হৈছে জুন মাহৰ পৰা আৰম্ভ কৰি ছেপ্টেম্বৰ মাহৰ শেষলৈকে। প্ৰত্যাৱৰ্তী মৌচুমী কালৰ সময় হৈছে অক্টোবৰৰ পৰা আৰম্ভ কৰি মধ্য ডিচেম্বৰলৈকে। আকৌ শুষ্ক শীতকালৰ সময় হৈছে নৱেম্বৰ মাহৰ শেষ বা ডিচেম্বৰ মাহৰ আৰম্ভণিৰ পৰা ফেব্ৰুৱাৰী মাহৰ শেষলৈকে। প্ৰশ্ন নম্বৰ 3, ভাৰতীয়সকলৰ বাবে স্বৰাজৰ দাবী পোনপ্ৰথমে কোনে উত্থাপন কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন খ দাদাভাই নৌৰোজী। প্ৰশ্ন নম্বৰ 4, কোনজন আহোম ৰজাই কছাৰী ৰজাক থাপিত সঞ্চিত ৰজাত পৰিণত কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক আহোম ৰজা চুহুংমুঙে। প্ৰশ্ন নম্বৰ 5, পৃথিৱীৰ গোলকীয় আকৃতিৰ বিষয়ে কোৱা প্ৰথমগৰাকী ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী আছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন খ আৰ্যভট্ট। প্ৰশ্ন নম্বৰ 6, টাইটান তলত উল্লেখ কৰা গ্ৰহকেইটাৰ কোনটোৰ উপগ্ৰহ? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন খ শনি গ্ৰহ। আকৌ আপোনালোকে মনত ৰাখিব যে অপশ্যন কত উল্লেখ কৰা বৃহস্পতি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ হৈছে গেনিমিড। আনহাতে অপশ্যন গত উল্লেখ কৰা শুক্ৰ আৰু অপশ্যন ঘত উল্লেখ কৰা বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই। প্ৰশ্ন নম্বৰ 7, ভাৰতবৰ্ষৰ হোৱাতকৈ বেছি জনসংখ্যাৰ ঘনত্বৰ অঞ্চলটো হ'ল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন খ উত্তৰ অঞ্চল। কাৰণ এই উত্তৰ অঞ্চলতে ভাৰতবৰ্ষৰ সকলোতকৈ জনসংখ্যা বেছি থকা ৰাজ্য উত্তৰ প্ৰদেশ অৱস্থিত। প্ৰশ্ন নম্বৰ 8, গুপ্ত শাসনকালৰ গিলবৰ্ডৰ কাৰ্যপ্ৰণালী সম্পৰ্কীয় তলৰ কোনটো কথা সঁচা নহয়? অপশ্যন ক ই এটা উৎপাদনৰ সংগঠন, অপশ্যন খ গিল্ডে উৎপাদিত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰে, অপশ্যন গ গিল্ডসমূহৰ ৰাজনৈতিক উচ্চাকাংক্ষা থকাৰ বাবে ৰাজনৈতিক ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, অপশ্যন ঘ বহুতো নগৰত এই গিল্ডবোৰে মুদ্ৰাও প্ৰণয়ন কৰে। এই অপশ্যন ঘটো ইয়াত ভুল হৈ আছে, কাৰণ সেই সময়ছোৱাত মুদ্ৰা প্ৰণয়ন কৰাৰ ব্যৱস্থা কেৱল ৰজাৰ হাততহে আছিল আৰু সেই সময়ৰ ৰজাসকল আছিল প্ৰথম চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত আদি। লগতে আপোনালোকে জানি লওক যে সেই যুগত গিল্ডবোৰ স্বয়ংশাসিত সংস্থা আছিল। তেওঁলোকে ব্যৱসায় বাণিজ্যৰ তদাৰক কৰিছিল। তেওঁলোকৰ কাম কাজ ৰাষ্ট্ৰৰ হস্তক্ষেপৰ বাহিৰত আছিল। গিল্ডবোৰে বেংকৰ দৰে ব্যৱসায়িক টকা ধাৰে দিছিল। ব্যৱসায় বাণিজ্য কৰিবলৈ হ'লে বিশেষকৈ বিদেশী লোকে গিল্ডৰ অনুমতি ল'ব লাগিছিল। ইয়াৰ ফলত গুপ্ত যুগতো এক পুঁজিপতি শ্ৰেণীৰ উদ্ভৱ হৈছিল। প্ৰশ্ন নম্বৰ 9, হিমালয় পৰ্বত হ'ল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন খ নতুন ভংগিল পৰ্বত। লগতে আপোনালোকে জানি লওক যে ভূবিজ্ঞানীসকলে হিমালয় পৰ্বতমালাক ইণ্ডো অষ্ট্ৰেলিয়ান ফলক আৰু ইউৰেছিয়ান ফলকৰ মাজত থকা টেথিছ নামৰ সাগৰতলী ফলক দুখনৰ মাজত উৎপন্ন হোৱা চাপৰ ফলত ক্ৰমান্বয়ে উঠি আহি সৃষ্টি হোৱা বুলি ঠাৱৰ কৰিছে। লগতে জানি ৰাখিব যে ভাৰতৰ আৰাৱলী পৰ্বত হৈছে পৃথিৱীৰ ভিতৰতে এখন অতি পুৰণি ভংগিল পৰ্বত। প্ৰশ্ন নম্বৰ 10, কিলিমঞ্জাৰো তলৰ কোনটো পৰ্বতৰ উদাহৰণ? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক জ্বালামুখীয় পৰ্বত। প্ৰশ্ন নম্বৰ 11, আদি বৈদিক যুগত পাঞ্চাল, কুৰু, ভাৰত আদি শব্দবোৰে কি বুজাইছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক এটা জনগোষ্ঠী। প্ৰশ্ন নম্বৰ 12, কোচ ৰাজ্যখন দুভাগত বিভক্ত কৰা হৈছিল। ইয়াৰে পশ্চিম ভাগৰ নাম আছিল কোচবিহাৰ। পূব ভাগক কি নামেৰে জনা গৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ঘ কোচৰাজ। প্ৰশ্ন নম্বৰ 13, পদ্মিনী আখ্যান নিম্নলিখিত কোনজন দিল্লীৰ চুলতানৰ লগত জড়িত আছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন খ আলাউদ্দিন খিলজী। প্ৰশ্ন নম্বৰ 14, তলত উল্লেখ কৰা কোনখন জিলাত ওৰাং ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত?
এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক শোণিতপুৰ জিলাত। কিন্তু আমি জানো যে ওৰাং ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ আৰু দৰং দুয়োখন জিলাতে কম বেছি পৰিমাণে অৱস্থিত। মই ভাবোঁ এই প্ৰশ্নটোৰ উত্তৰ শোণিতপুৰ জিলা হ'ব। আপোনালোকে কি ভাবে কমেণ্ট বক্সত মতামত আগবঢ়াব। প্ৰশ্ন নম্বৰ 15, ভাৰতৰ কোনখন বাতৰি কাকত পোনপ্ৰথমে প্ৰকাশিত হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক দ্য বেংগল গেজেট। প্ৰশ্ন নম্বৰ 16, তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনদী? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক সোৱণশিৰি। প্ৰশ্ন নম্বৰ 17, আয়তন হিচাপে তলৰ কোনবিধ গেছে বায়ুমণ্ডলৰ শতকৰা 78% গঠন কৰে? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক নাইট্ৰজেন গেছ। প্ৰশ্ন নম্বৰ 18, তলৰ কোনখন মহাসাগৰত ফ্লৰিডা হ্ৰদ পোৱা যায়? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন খ আটলাণ্টিক মহাসাগৰ। প্ৰশ্ন নম্বৰ 19, ভাৰতীয় প্ৰমাণ সময় আৰু গ্ৰীণহাউছ মধ্যাহ্ন সময়ৰ মাজত সময়ৰ পাৰ্থক্য হ'ল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন গ 5.5 ঘণ্টা। প্ৰশ্ন নম্বৰ 20, প্ৰাচীন অসমৰ বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ঘ ভাস্কৰ বৰ্মন। আৰু এই ভাস্কৰ বৰ্মনে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। আনহাতে অপশ্যন কত উল্লেখ কৰা পুষ্য বৰ্মন আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাতা। প্ৰশ্ন নম্বৰ 21, তলৰ কোনখন অসমীয়া উপন্যাস দ্বিতীয় বিশ্বযুদ্ধৰ কাহিনীৰ আধাৰত বৰ্ণনা কৰা হৈছে? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন গ জংগম। আৰু এই জংগম উপন্যাসখন ৰচনা কৰিছিল দেৱেন্দ্ৰনাথ আচাৰ্যই 1983 চনত। প্ৰশ্ন নম্বৰ 22, টক আৰু অন্তঃস্থলৰ মাজৰ সীমা হ'ল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন গ বেইচাৰ্ড গুটেনবাৰ্গ অসংততি। প্ৰশ্ন নম্বৰ 23, হিমালয়ত অৱস্থিত জজিলা এটা? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন গ গিৰিপথ। প্ৰশ্ন নম্বৰ 24, পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া গ্ৰন্থখন কোনে ৰচনা কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন গ দাদাভাই নৌৰোজী। প্ৰশ্ন নম্বৰ 25, এল নিনো হ'ল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ঘ ওপৰৰ এটাও নহয়। আচলতে এই প্ৰশ্নটোত উল্লেখ থকা এল নিনো হৈছে সাগৰীয় হ্ৰদৰ তাপমাত্ৰা বৃদ্ধি হোৱা অৱস্থা। আনহাতে লা নিনো হৈছে সাগৰীয় হ্ৰদৰ তাপমাত্ৰা কম হোৱা অৱস্থা। প্ৰশ্ন নম্বৰ 26, বৈদ্যদেৱৰ কৌমুলী তাম্ৰলিপিখন পোৱা গৈছিল? মোৰ বোধেৰে এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ঘ বেনাৰসত। কাৰণ এই কৌমুলী তাম্ৰলিপিখন উদ্ধাৰ হৈছিল উত্তৰ প্ৰদেশ ৰাজ্যত। আৰু এই অপশ্যনবোৰৰ মাজত থকা বেনাৰসেই হৈছে উত্তৰ প্ৰদেশৰ এখন বিখ্যাত ঠাই। প্ৰশ্ন নম্বৰ 27, নিম্নলিখিত কোনজন ব্ৰিটিছ জেনেৰেলে মধ্য ভাৰতৰ তাতিয়া টপী আৰু ঝান্সীৰ ৰাণী লক্ষ্মীবাঈক পৰাভূত কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন গ কেম্পৱেল। প্ৰশ্ন নম্বৰ 28, তলত উল্লেখিত কোনজন ব্যক্তি মহেঞ্জোদাৰো নগৰখনৰ আৱিষ্কাৰৰ লগত জড়িত? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন গ ডাক্তৰ R.D. বেনাৰ্জী। আনহাতে হৰপ্পা নগৰখনৰ আৱিষ্কাৰৰ লগত জড়িত আছিল দয়াৰাম সাহানী। প্ৰশ্ন নম্বৰ 29, তলত উল্লেখিত মহাৰাষ্ট্ৰৰ কোনজন সমাজ সংস্কাৰকক প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠাৰ মূল হোতা বুলি ক'ব পাৰি? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ক M.G. ৰানাডে। প্ৰশ্ন নম্বৰ 30, সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহটি হ'ল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন গ শনি গ্ৰহ। এইবাৰ আহিছোঁ আজিৰ এই শিতানৰ অন্তিম প্ৰশ্নটোলৈ। এই প্ৰশ্নটো মই আপোনালোকৰ বাবে আগবঢ়ালোঁ। এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে মোৰ কমেণ্ট বক্সত আগবঢ়াব বুলি আশা কৰিলোঁ। প্ৰশ্ন নম্বৰ 31, তলৰ কোনটো ভাৰতীয় নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰযোজ্য? অপশ্যন ক প্ৰথম স্থান পালে বিজয়ী হোৱা পদ্ধতি। অপশ্যন খ সমানুপাতিক প্ৰতিনিধিত্ব। অপশ্যন গ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। অপশ্যন ঘ ওপৰৰ এটাও শুদ্ধ নহয়। শেষত আপোনালোকক মোৰ এই ভিডিঅ'টো ইমান মনোযোগেৰে চোৱাৰ বাবে অশেষ ধন্যবাদ আগবঢ়ালোঁ। মই যুগুতোৱা বিভিন্ন তথ্যবোৰ যদি আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ বিভিন্ন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো দবাই ল'ব। ধন্যবাদ।